হাগ্ৰামা মহিলাৰ বিপিএফ দলত তীব্ৰ গৰাখহনীয়া অব্যাহত আছে বিজেপি দলত যোগদান প্ৰক্ৰিয়া নিৰ্বাচনী বতৰত বেয়া দিন চলিছে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলৰ কিছুদিন আগতে ওদালগুৰি জিলা পানেৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত হাজাৰৰো অধিক বিপিএফৰ কৰ্মী বিজেপিত যোগদান কৰাৰ পিছত পুনৰ কলাইগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মধুৰাম ডেকাৰ উপস্থিতিত প্ৰায় 1.5 শতাধিক বিপিএফ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত যাৰ ভিতৰত দৰং জিলাৰ বিপিএফ দলৰ উপ সভাপতিও আছে এনে ঘটনাই স্বাভাৱিকতে বিজেপি কৰ্মীসকলক উৎসাহী কৰি তুলিছে মই বিপিএফৰ ভাইচ প্ৰেচিডেণ্টত আছিলোঁ মহিলা বিপিএফৰ জিলাৰ নহয় ব্লক বিপিএফৰ ভাইচ প্ৰেচিডেণ্টত আছিলোঁ মোৰ নাম মিছেছ ৰুচিতা বেগম মই মুদবৰী সমষ্টি পৰিষদীয় নিৰ্বাচনত আপোনালোকে দেখাই পাইছে মই বহুতো কষ্ট কৰিছোঁ তাৰ আগতো মই বিধানসভা ইলেকশ্যনতো বহুতো কষ্ট কৰিছোঁ কিন্তু 10 বছৰ হৈছে মই ৰাজনৈতিকভাৱে জড়িত এজনী মহিলা হিচাপত মই ছ'চিয়েল মিডিয়াতে হওক আপোনালোকে দেখা ভিত্তিতে হওক মই বহুত কষ্ট কৰিছোঁ বহুত ঠাই ঘূৰিছোঁ সমষ্টি বিশেষে বহুত অঞ্চল গৈছোঁ কিন্তু যিটো দেখিছোঁ মই মাইনৰিটি হিচাপত ক'ব যোৱা নাই এজনী মহিলা হিচাপত ক'ব গৈছোঁ যে মহিলাক কোনো অগ্ৰাধিকাৰ দিয়া হোৱা নাই বিপিএফত তাৰপিছতে মহিলাবিলাকক যিমানখিনি কয় সম অধিকাৰ সময় উন্নয়ন কিন্তু তাত সেই বস্তুটো নাই কেৱল ভুৱা মানে জাষ্ট সূতা কম্বল আঁঠুৱাৰে মানে পৰিপূৰ্ণ এটা মানে ৰাজনৈতিক দল হয় আৰু তাত আজি এজন জনপ্ৰতিনিধি জনতাই জনাৰ্দন গতিকে আমি জনপ্ৰতিনিধিজনক মহিলা হিচাপত পাবলৈ হ'লে তেখেতক তাৰমানে দালাল ভিত্তিত মানে দালালক আগত মানে লগ কৰি লৈহে তেখেতক লগ কৰিব পাৰোঁ ওদালগুৰিৰ পৰা দীপক ডেকাৰ ৰিপৰ্ট নিউজ 100